নমস্কাৰ বন্ধুসকল, মই হলো এডি আৰু আপুনি চাইছে B1। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হেয়াৰ ওয়েক্সৰ বিষয়ে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1ত আমি দোকানত গৈ হেয়াৰ ওয়েক্সটো কিনি আনো, কিন্তু হেয়াৰ ওয়েক্সটো ক'ত বনাইছে, ইয়াৰ ডিটেইলছটো ক'ত মেনুফেকচাৰ হৈছে, এই হেয়াৰ ওয়েক্সটোৰ ভিতৰত কি ইনগ্ৰেডিয়েন্ট দিয়া হৈছে সেইটো বিষয়ে আমি নাচাওঁৱেই, নেদেখো। তো এনেকুৱা ধৰণৰ যদি হেয়াৰ ওয়েক্সটো লৈছে য'ত মানে মেনুফেকচাৰৰ বিষয়ে লিখা নাই, ক'ত বনাইছে সেইটো লিখা নাই, কি ইনগ্ৰেডিয়েন্ট দিয়া হৈছে সেইটো লিখা নাই, তেতিয়াহ'লে তেনেধৰণৰ হেয়াৰ ওয়েক্সৰ পৰা আঁতৰত থাকিব। আৰু লগতে চাব হেয়াৰ ওয়েক্সটো যাতে এলকহল আৰু পেৰাবিন এই দুটা বস্তু যাতে হেয়াৰ ওয়েক্সটোত নাথাকে। আৰু লগতে এইটোও চাব যাতে ভিটামিন চি আৰু আপোনাৰ ভিটামিন চি লগতে আপুনি আলমণ্ড অইল আছে নে নাই সেইটো হেয়াৰ ওয়েক্সটো, সেইটো আপুনি ভালদৰে চাই ল'ব। তো এনেধৰণৰ হেয়াৰ ওয়েক্সটো আপুনি ল'ব পাৰে। নাম্বাৰ 2ত হেয়াৰ ওয়েক্সটো ৱাটাৰ সলিউশন হ'ব লাগে। তো ৱাটাৰ সলিউশন যদি নহয় তেতিয়াহ'লে কি হ'ব, আমি সপ্তাহত যদি 2-3 বাৰ হেয়াৰ ওয়েক্সটো ইউজ কৰোঁ, তেতিয়া হেয়াৰ ওয়েক্সটো চুলিৰ পৰা আঁতৰ কৰিবলৈ হ'লে কি কৰিব লাগিব, শ্যাম্পু কৰিব লাগিব। আৰু সপ্তাহত যদি 2-3 বাৰ শ্যাম্পু কৰা হয় তেতিয়া আমাৰ চুলি বহুত পাতল হৈ যাব। তো সেইকাৰণে হেয়াৰ ওয়েক্সটো ৱাটাৰ সলিউশন হ'লে কি হ'ব, নৰ্মেল পানীৰে আমি হেয়াৰটো চুলিকেইটা ধুই দিলে তো চুলিৰ পৰা আমাৰ হেয়াৰ ওয়েক্সৰ আমাৰ ওয়েক্সটো ওলাই যাব। তো সেইকাৰণে ৱাটাৰ সলিউশন হ'ব লাগে। ৱাটাৰ সলিউশন হোৱাটো অতি প্ৰয়োজনীয় হেয়াৰ ওয়েক্সত। তো আপুনি এনেধৰণৰ হেয়াৰ ওয়েক্সটো ল'ব য'ত মানে ৱাটাৰ সলিউশন থাকে। নাম্বাৰ 3ত ওয়েক্সটো ইউজ কৰিবলৈ হ'লে আমাৰ চুলিবিলাক শুকান হ'ব লাগিব। তো যিমান পাৰে চুলিটো শুকাই ল'ব। শুকাই লোৱাৰ পিছত আপুনি ওয়েক্সটো ইউজ কৰিব, আৰু যিমান কম পৰিমাণে পাৰে সিমান কম পৰিমাণে ওয়েক্সটো ইউজ কৰিব। কাৰণ ওয়েক্স বেছি ইউজ কৰিলেই যে আমাৰ বেছি ঠিক হ'ব, বেছি ধুনীয়া হ'ব সেইটো নহয়। যিমান কম পৰিমাণে আপুনি ইউজ কৰিব চুলিটো সিমানেই ধুনীয়া হ'ব। তো সেইকাৰণে যিমান পাৰে কম পৰিমাণে ওয়েক্সটো ইউজ কৰিব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।